নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বহুদিন বিৰতিৰ পিছত মই মোৰ গাঁৱলীয়া ৰেচিপি দীপ্তি চেনেলটোত আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাব লৈছোঁ নিম টেঙাৰ পাত, আদাৰ পাত আৰু নৰসিংহৰ পাতৰ লগত সৰু মাছ জাল দিয়া। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া সৰু মাছ লৈছোঁ। আদাৰ কুমলীয়া পাত 5 কিলো লৈছোঁ। নেমু টেঙাৰ পাত লৈছোঁ 5 কিলো। আৰু নৰসিংহৰ পাত লৈছোঁ। এতিয়া এইখিনি নৰসিংহৰ পাতখিনি মিক্সিত পিচি ল'ম। আদা নহৰুখিনিও মিক্সিত একেলগে পিচি ল'ম। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া 2টা লৈছোঁ। শুকান জলকীয়া লৈছোঁ 2টা। এয়া মাছখিনি ভাজি লৈ আছোঁ। লুকাই দিলোঁ, বেছি সৰহকৈ নাভাজোঁ, অলপ ঢিলা কৰি ৰাখি থৈ দিম। সৰহকৈ ভাজিলে মাছৰ জোলটো নোহোৱা হৈ যায়। এয়া মাছখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া নৰসিংহখিনি মিক্সিত মাৰি দিম। আদা নহৰুখিনি এতিয়া মিক্সিত পিচি ল'ম। এইখিনি পিচি ল'ম। ইয়াত পিচি লোৱা হৈ গ'ল মিক্সিত। এয়া নৰসিংহখিনি মিক্সিত মাৰি ল'লোঁ। এতিয়া কেৰাহীটো পাতি দিম। শুকান জলকীয়া 1টা দি ল'লোঁ। তেজপাত 1 কিলা দি ল'লোঁ। এয়া গোটা জিৰা দি ল'লোঁ। আদা পাতখিনি দি ল'লোঁ। এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। নিমখ 1 চামুচ দি লৈছোঁ। এয়া হালধিও অকণমান দি লৈছোঁ। জিৰাৰ গুড়ি 1/2 চামুচ দি লৈছোঁ। এতিয়া লৰাই দিছোঁ। এতিয়া পিচি ৰখা আদা নহৰুখিনি দি ল'লোঁ। লৰাই দিছোঁ। এতিয়া অলপ ৰংটো হোৱালৈকে এনেকৈ ভাজি থাকিম। জুইটো একেবাৰে কমাই ভাজি আছোঁ এইখিনি ৰঙা হোৱালৈকে। এতিয়া ইয়াত পিচি ৰখা নৰসিংহৰ পাতখিনি দি ল'ম। নেমু টেঙাৰ পাত আৰু আদাৰ পাতৰ চিন নোহোৱা হৈ গ'ল। চেণ্টটো ধুনীয়া ওলাইছে। এতিয়া ইয়াত নৰসিংহৰ পাতখিনি দি দিছোঁ। ধুনীয়া চেণ্ট ওলাইছে। এতিয়া ইয়াত অলপ পানী দি ল'ম। জুইটো বঢ়াই দিছোঁ। এইখিনি অলপমান পানীটো কমালৈকে। তাৰপিছত ইয়াত পানী দি ল'ম। অকণমান ভাজি লোৱাৰ পিছত পানী দিম। এতিয়া ইয়াত পানী দি ল'লোঁ। এতিয়া একেলগে মাছখিনিও দি ল'ম। এয়া একেলগে মাছখিনি দি লৈছোঁ। মাছখিনি দি ল'লোঁ। এতিয়া ঢাকনি লগাই থ'ম। ঢাকনি লগাই থ'লোঁ। ঢাকনিখন গুচাই চাওঁ। এয়া ধুনীয়াকৈ উতলি আছে। ঢাকনিখন গুচাই দিয়াৰ লগে লগে ধুনীয়া এটা গোন্ধ ওলাইছে আদা পাতৰ আৰু নেমু টেঙাৰ পাতৰ। এয়া গোন্ধটোতে খাব লাগি গৈছে। আৰু এটা উতল আহিলে নমাব পৰা হ'ব। এয়া উতলি আছে, আঞ্জাখন নমাব পৰা হৈ গ'ল। এয়া নমাই থ'লোঁ।
হৈ গ'ল আঞ্জা মাছৰ লগত নৰসিংহ পাত আৰু আদাৰ পাত নেমু টেঙাৰ পাতৰ জোল আঞ্জা ৰেডি খাবলৈ।